Hello everyone. লাইভ হৈ আছে নে এতিয়া? কি খবৰ সকলোৰে? আজি ফাৰ্ষ্ট টাইম মই লিলিমাইত লাইভ আহিছোঁ আৰু আজি শুভেচ্ছা দিছোঁ মই আজি লিলিমাই এণ্টাৰটেইনমেণ্ট পেজটোৰ 1 লাখ লাইকছ হৈছে আৰু এডমিন চাহিদ ভাইটি আছে, অভিলেখ, ধৃতিমান, তুহিন, মানস, তেওঁলোক সকলোকে শুভেচ্ছা জনাইছোঁ আজি 1 লাখ লাইকছ হোৱাৰ কাৰণে আৰু তেওঁলোকৰ এনিভাৰ্চাৰীও হৈ গৈছে মে বি। ধৰ্মেন্দ্ৰ নেওগ, গুড ইভিনিং ব্ৰ'। কল্যাণজ্যোতি বৰা, হেল্ল'। প্ৰতীশা, কি খবৰ? মোৰ ভালেই, তোমাৰ কি খবৰ? চাও প্ৰিন্স, কোৱাই দিওঁ, ককাই দিওঁ, ভাই ভালে আছোঁ মই। দীপজিত শৰ্মা, মোৰ ভালেই, তোমাৰ কি খবৰ? চিন্তু, মই ভালে আছোঁ, তুমি ভালে আছা? টিকু, ভালে আছোঁ। হেল্ল' অনুপম, ৱাছিম, হেল্ল'। চিত্ৰকুমাৰ লোহিং, ভালে আছোঁ। ৰন্তু পাটোৱাৰী, হেল্ল'। লক্ষীন্দ্ৰ বৰুৱা, হেল্ল'। ঘৰলৈ আহিব লাগে। সমুজ্জ্বল শইকীয়া, হেল্ল'। সিদ্ধাৰ্থ দাস, হেল্ল'। দিব্যজ্যোতি নাথ, লাভ ইউ টু ব্ৰ'। নতুন পৰিকল্পনা, ভাস্বতী, থেংক ইউ। নতুন পৰিকল্পনা, নতুন কাম কৰি আছোঁ, বহুত দিন কাম চাম কৰা নাছিলোঁ। পূজাত ৰিলিজ হ'ব, নতুন গান কৰি আছোঁ। ৰাজদীপে কৰি আছে নতুন গান, সি লিখিছে, টিউন মই কৰিছোঁ আৰু ৰাজদীপেও কৰিছে, কম্প'জ কৰিছে সি নিজে। পূজালৈ ওলাব আৰু এটা বেংগলী এলবামৰ কাম কৰি আছোঁ আমি, ৰাজদীপে মই এটা কৰি আছোঁ, ত' পূজাতে ৰিলিজ কৰিম নেকি। ধনজিতা দাস, চুইট ভইচ, থেংক ইউ। সিদ্ধাৰ্থ দাস, দাঢ়িখিনি বেষ্ট, থেংক ইউ। কৃষ্ণাক্ষী, হেল্ল'। ৰাজু, হেল্ল' ব্ৰ'। যদুমণি কছাৰী, মই ভালে আছোঁ, তোমাৰ কি খবৰ? প্ৰীতিমান শৰ্মা, ৱেলকাম ব্ৰ'। তোমাৰ হাঁহিতে মৰম, এতিয়াই গাব লাগিব নেকি? অলপ লাহেকৈ গাই আছোঁ। পাৰ্টি দি আছোঁ। অ'কে, ৰাজু আহমেদ, ভইচটো লাহে লাহে আছে, বঢ়াই দিব লাগিব ন? দি আছোঁ লাহে লাহে। ভইচটো যদি কোনোবাই শুনা পোৱা নাই কৈ দিব মোক। বহুত বছৰ দেখা নাই, চকু পানী ওলাই গৈছে, বাই দ্য ৱে হিৰ' লাগিছে। চাউথ প্ৰিন্স, তই ঘৰতে থাক আৰু এতিয়া। ত' নতুন কাম আৰু চলি আছে, আৰু এবাৰ কহিনুৰ গান এটা গাইছোঁ, ৰাজদীপৰ গান বেষ্ট অফ লাকত আছে, সেইটো গাইছোঁ, যদুদাই মিউজিক কৰিছে। আৰু শ্যামল ভূঞাৰ এটা নতুন গান আহি আছে, সেইটো মই গাইছোঁ এইবাৰ, সেইটো কৰি আছোঁ। আৰু ৰিচেণ্টলি কবিতাৰ এলবাম এটা ৰিলিজ হ'ব, মই আবৃত্তি কৰিছোঁ জনা নজনাকৈ, ত' ফাৰ্ষ্ট টাইম কৰিছিলোঁ হৃদয়ত হাৰ্টবিট কৰা ছোৱালীজনী, সেইটোৰ পিছত এইটোত 12 আগষ্টত ৰিলিজ হ'ব, কবিতা এলবাম এটা ৰিলিজ হ'ব, মই আবৃত্তি কৰিছোঁ আৰু আছে আৰু বহুতে কৰিছে, অমৃতাই কৰিছে, চক্ৰপাণীয়ে কৰিছে। শুনা পোৱা নাই বুলি কৈছে, এতিয়া শুনিছেনে আপোনালোকে? ভইচটো এতিয়া আহিছেনে অকণমান ক'লে মই গম পাম। এতিয়া আহিছে ভইচটো?
মাতটো এতিয়া আহিছেনে মোক জনাব লাগিব। মাতটো আহিছেনে এতিয়া? হেল্ল' অভিলেখ, ভইচ এতিয়া শুনিছা? ঋদ্ধিমান ভইচটো শুনিছা এতিয়া? সৰুকৈ আহিছে। মইতো বহুত ডাঙৰকৈ কৰি আছোঁ। ঠিক আছে, মই হেডফোন লগাই আছোঁ। হেডফোন চ' অলপ ৱেইট কৰক, মই হেডফোন লগাই কৈ আছোঁ। হেডফোন লগাই আছোঁ, মই হেডফোন লগাই আছোঁ। তেতিয়ালৈকে ইয়াক চাই ল'ব পাৰে অকণমান। সৰুটো দে। মই হেডফোন লগাই আছোঁ, হেডফোন লগাই আছোঁ। এতিয়া শুনা পাইছেনে? মোক শুনা পাইছেনে ক'ব লাগিব। অ'কে, থেংক ইউ। চ' অ'কে, এতিয়া ভইচটো আহি আছে ন? ঠিকে আছে। আৰু এজনে দিছিলে চাইনিজ মোবাইল নেকি? পইচা নাই মোৰ বেছিকৈ দামী মোবাইল কিনিবলৈ। চাৰ্লি ৱেইট। আৰু নতুন প্ৰজেক্টৰ কথা সুধি আছে। নতুন প্ৰজেক্টৰ কথা ক'লোঁ, আৰু তৰালিখন কৰিম, তৰালিখনটো থাকিবই। আৰু যোৱাবাৰ সোঁৱৰণি ওলাইছিলে, সোঁৱৰণিৰ জোনাকী জোনাকী, আবেলি, এইকেইটাৰ ভিডিঅ' আহিব। বাঞ্জাৰাটো ভিডিঅ' হ'ব। আৰু নতুনকৈ পূজাত এটা গান আহি আছে, এইটো ৰাজদ্বীপে কৰিছে, সেইটোৰ ভিডিঅ' আহিব। বেংগলী প্ৰজেক্ট এটা আছে, তাৰ ভিডিঅ' আহিব। আৰু মোৰ কামবোৰ এনেও লেজি হৈ যায়, বহুত দেৰি লাগে মোক কৰিবলৈ। মন গ'লে কৰাৰ নিচিনা হয় কামবোৰ। আৰু কেতিয়া পালি ঘাই, গুৱাহাটী মই কালি পালোহি। আৰু সকলোৰে মেছেজবোৰ পঢ়িব লাগিব এতিয়া ন? গান গাব লাগে। এতিয়া মই কি গান শুনাব লাগিব? গানকেইটা কেতিয়া চাব পাম? গানকেইটা পূজাৰ ওচৰত চাবলৈ পাব আপোনালোকে। তোমাৰ হাঁহিতে মৰম, ঠিক আছে, অলপ দেৰিকৈ মই গাই দিম। বাঞ্জাৰা গানটো ভিডিঅ' আহি আছে। আৰু নতুন গানো আহি আছে। কবিতাৰ এলবামো আহি আছে। কবিতা আবৃত্তি কৰিছোঁ প্ৰথমবাৰৰ বাবে নে তাৰ আগত মই কৰিছিলোঁ এটা, হৃদয়ত হাৰ্টবিট কৰা ছোৱালীজনী, কিন্তু ফাৰ্ষ্ট টাইম কৰিছিলোঁ। আবৃত্তি হ'ল নহ'ল মই নাজানো। তো এতিয়াৰ পিছত নতুনকৈ আহি আছে। টিম লিলিমাই ৱান্স এ ছং ব্ৰ, তোমাৰ হাঁহিতে মৰম, বাপৰে। ঠিক আছে, এতিয়া অলপ গাই দিওঁ আৰু ন? অ কাহি ঘূৰণীয়া, অ মনোৰণীয়া, তোমাৰে পিছে 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 জানৈ মই বলিয়া।
মৰমতে গৈ নিচুকামে ঐ ৰাখিম হেপাহেৰে মোৰ দুবাহুতে লৈ। তৰালি এলবামৰ ভিডিঅ'। অ'কে, আৰু মই লাইভ খুব বেছিকৈ আহি পোৱা নাই, চ' ইমান ভালকৈও কৈ আছোঁ। লাভ ইউ টু গান এটা গালে ভাল লাগিব। ব্ৰ মোৰ নাম এবাৰ লৈ দিয়ক না, আৰ্য মানে দিছিলে এইটো হা, খুব মৰমৰ ভাইটিকেইটা। তাৰপিছত দুখৰ গান লাগে। মই হাঁহি আছোঁ এতিয়া, দুখৰ গান গালে চকু পানী ওলাই যাবগৈ লাহে লাহে। জুনৰ দেশলৈ যাম। যোৱাবাৰ তৰালি আছিলে। জুনৰ দেশলৈ যাম, জোনকো মই সুধি চাম, সৰু সৰু তৰা আনি তোমাকে মই উমলাম। তাৰপিছত মেছেজ কিয় ৰিপ্লাই নিদিয়ে, কেতিয়াবা থাকি যায় অলপ, এক্সট্ৰিমলি চৰি তাৰ বাবে। আৰু হেল্ল', চ' সকলোকে ভাল লাগিছে, ইমানবিলাক মেছেজ আহিছে, আপোনালোকৰ মৰমবোৰ পাই ভাল লাগিছে। ইব্ৰাহিম আলী নাইচ ছংছ, থেংক ইউ। তো গান গাই থাকিব পাৰিম, আজি কথা পাতোঁ, গানবোৰতো শুনিয়ে আছে আপোনালোকে। ট্ৰেজেডি গান ওলাব, ট্ৰেজেডি গান গাই ভালে পাওঁ ন, আৰু লাহে লাহে ওলাই থাকিব। আজি কথা পাতোঁ অলপ, সদায় গান গাই থাকোঁ, আৰু সদায় গান গাই থাকিবলৈ মনো নাযাব, আজি অলপ কথা পাতিলে ভাল লাগিব চাগে। দাদা মোৰ নামটো এবাৰ কৈ দিয়ক না, অৰূপ দাস, থেংক ইউ ব্ৰ'। গান শুনি ভাল লাগে, থেংক ইউ। দাদা বিহু এটা লাগে, বাপৰে। এতিয়া বিহু গান গালে ভাল লাগিব জানো? ৰাজু শৰ্মা, থেংক ইউ ব্ৰ'। ধনজিতা দাস, থেংক ইউ। মুকুন্দ কলিতা, দাদা মোৰ নাম এবাৰ লৈ কৈ দিয়ক না, মুকুন্দ কলিতা, থেংক ইউ। ভালকৈ থাকিবি তই। বিহু এটা লাগে, বিহু এতিয়া কেইটা বাজিছে? 9টা বজাত বিহু, এতিয়া বিহু কি গালে ভাল হ'ব এতিয়া? চাৰি চকুৰে মিলন হয় যেতিয়া, মৰম বাঢ়ে তেতিয়া, বুকুৰ উঠা নমা হয় মাজনী ঐ, কওঁ বুলি মনৰ কথা নোকোৱাকে ৰয়। চাৰি চকুৰে মিলন হয় যেতিয়া, মৰম বাঢ়ে তেতিয়া, বুকুৰ উঠা নমা হয় মাজনী ঐ, কওঁ বুলি মনৰ কথা নোকোৱাকে ৰয়। বৰকে বিহু গাই থাকিব নোৱাৰি এতিয়া, বিহু হৈ যাব নহ'লে গোটেই ভিডিঅ'টো আজি। চ' মেছেজ সকলোৰে আহি আছে, মই বহুত খৰকৈ পঢ়িব লাগিব, স্পীডত পঢ়িব লাগিব বেছিকৈ সকলোৱে ক'বলৈ হ'লে। চ' সকলোকে থেংক ইউ। আৰু নতুন গান আহি আছে, সকলোৱে শুনিব বুলি আশা থাকিলে। আৰু বিহু আহিব, মডাৰ্ণটো আহিব ক'লোৱে। আৰু গুড নিউজ এটা আছে, এইবাৰ ভিডিঅ'বোৰত মই এক্টিং নকৰোঁ, অকণমান চাই পেলাই মানুহে নিজে অশান্তি পাই চাগে। চ' এইবাৰ বেলেগ থাকিব, মই মাজে মাজে ক'ৰবাত থাকিব পাৰোঁ, চ' এইটো কমপ্লিটলি বাদ দিছোঁ আৰু ভিডিঅ'টো লোৱাটো। আৰু সকলোৱে ভাল লাগিছে বুলি দিছে, থেংক ইউ। তৰালি এলবামৰ গান এটা, চ' মই ভাবিছিলোঁ আজি অকল কথা পাতিম বুলি। দাদা শিলে খুন্দিয়ালে গানটো দুখে পায়, গানটো এবাৰ গাই দিব লাগে ন? ঠিক আছে, তৰালি গালোঁ বা দিচাঙৰ অকণমান গাই দিছোঁ হা।
হে ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাক যাচিমে কাষতে বহুৱায়ে মইনা মিঠা মিঠা চেনে চুমা যাচিমে নুবুজিবা তুমি ক'লে মইনা বুজি পাবা মোৰ হ'লে মইনা মৰমনো আচলতে যৌৱননো আচলতে কি গোটেইখিনি নাগাওঁ আৰু আজি গান গাবলৈ এনেও অকণমান মন নাই কথা পাতিম বুলি আহিছিলোঁ মই তৰাটোৰ গানবোৰ থাকেই চ' এইবাৰ তৰালিৰ এটা গান আছে মোৰ ভাইটি এটাই কৰিছে খুব ধুনীয়াকৈ মই ভাল পাইছোঁ গানটো মোৰ ভাইটি আকাশ নিবিৰ সত্য সি ৰাংঢালীটো গান কৰিছে সি কৰিছে চ' এটা লাইন মই গাই দিছোঁ মৰমে কিয় থাকে অভিমান কৰি তোমাৰ অভিমানী মৰমে মোক কৰে আমনি হে মৰমে কিয় থাকে অভিমান কৰি তোমাৰ অভিমানী মৰমে মোক কৰে আমনি পিছৰখিনি সিও মোক শুনোৱা নাই এতিয়ালৈকে সি সেইটো লাইনে শুনালে চ' খুব ভাল লাগিলে মোৰ গানটো এইটো তৰালিত আহি আছে এইটো গীত চ' সকলোকে থেংক ইউ বৰ বেছি দেৰি লাইভ নাহোঁ আকৌ নতুন গান ৰিলিজ হৈ আছে চ' খুব শ্বৰ্টলি আহি আছোঁ লাইভ ৰিচেণ্টলি কোহিনুৰ থিয়েটাৰ গানটো লৈ আকৌ লাইভ আহিম লিলিমাত আজি ফাৰ্ষ্ট টাইম আহিলোঁ তো থেংকছ টু অভিলেখ সাজিদ ধৃতিমান তুহিন মানস চ' আৰু এজন আছিলে মেবি মই পাহৰি গৈছোঁ নামটো চৰি চ' লিলিমাই গ্ৰুপটো আপোনালোকে আহিব আমাৰ গানৰ প্ৰমোশ্যনবোৰ পাব তাতে চিনেমাৰ প্ৰমোশ্যন পাব ভিডিঅ'ৰ প্ৰমোশ্যন চ' অসমৰ কাৰণে খুব এটা ভাল এণ্টাৰটেইনিং গ্ৰুপ চ' ভাল লাগিছে এইটো কাৰণে আৰু সকলোকে থেংক ইউ যিমানবোৰে মোক আজি লাইক কৰিলে আৰু ফলোৱাৰ যিমান আছে সকলোৱে থেংক ইউ গান শুনি থাকিব আপোনালোকৰ মৰমবোৰ পাই থাকিলে মোৰ ভাল লাগিব আৰু সকলোকে লগ পাম আকৌ এবাৰ আজিলৈ আহিছোঁ গুড নাইট বাই বাই